হেল্ল' এভৰিৱান ৱেলকাম বেক টু মাই এনাদাৰ ব্লগ পাৰ্ট 2 যদি আপোনালোকে পাৰ্ট 1 চোৱা নাই তেনেহ'লে পাৰ্ট 1 চাবৰে ডিছক্ৰিপশ্যনত লিংকটো দি দিম তো ডিছক্ৰিপশ্যনৰ পৰা ক্লিক কৰি পাৰ্ট 1 চাব পাৰে তো ব্লগ ভিডিঅ'টো আৰম্ভ কৰোঁ। ৰাতিপুৱা চাহৰ কাপেৰে আমাৰ দিনটো আৰম্ভণি হ'ল। তো এতিয়া আমাৰ ধুনীয়াকৈ যাব লাগিব ধুনীয়া ঠাইত। তো আপোনালোকক দেখুৱাম, ৰ'ব চাহ খাই লওঁ আগতে। চাহৰ কাপেৰে যিহেতু আৰম্ভণি কৰিলোঁ, এতিয়া আমি ব্ৰেকফাষ্টটো কৰি লওঁ। আপোনালোকে দেখিবলৈ পাইছে ব্ৰেকফাষ্টত কি আছে। ব্ৰেকফাষ্টটো কৰিলোঁ আগতে, যিহেতু ব্ৰেকফাষ্টটো কৰিব লাগিব সেইকাৰণে কৰিলোঁ আৰু। তো এতিয়া মই ক'ত আছোঁ আপোনালোকে চাগে গম পাইছে থাম্বনেইল চাই, তথাপিও মই আকৌ কৈ আছোঁ এবাৰ। মই আছোঁ এতিয়া অসমৰ বাহিৰত, অৰুণাচল প্ৰদেশৰ টাৱাং ডিষ্ট্ৰিক্টত। আপোনালোকক দেখুৱাম টাৱাং ডিষ্ট্ৰিক্টৰ অলপ মানে লোকেশ্যন অলপ চাম, আকৌ আপোনালোকক দেখুৱাম। তো ব্লগ আগতে মোৰ ৰুমটো দেখুৱাই লওঁ কেনেকুৱা লাগে। মই আছোঁ এতিয়া টাৱাঙৰ কি হোটেল, সিদ্ধাৰ্থ হোটেলত। 2 ষ্টাৰ হোটেল হয়, ইমান দামী চামী হোটেল নহয়, ইমান বাজেট নাই আৰু। তো ব্লগ আগতে ৰুমটো অলপ দেখুৱাই লওঁ। তো আপোনালোকে ৰুমটো চালে, এতিয়া মই দেখুৱাম আপোনালোকক আমি যিটো হোটেলত আছোঁ সেইটো হোটেলৰ ওপৰত ছাদৰ পৰা অলপ বাহিৰৰ লোকেশ্যনটো জুম কৰি আপোনালোকক দেখুৱাম আৰু। তো ব্লগ মই এতিয়া যাওঁ ওপৰত। বাহিৰৰ পৰা ভিতৰত আহিলোঁ, ভিতৰত এইকাৰণে আহিলোঁ, বাহিৰত বহুত ঠাণ্ডা, ৰ'দ পৰিছে কিন্তু ৰ'দৰ ইমান ভল্টেজ নাই, যিমান দেখিব লগা আছে ইমান ভল্টেজ নাই। তো আপোনালোকে যদি ভাবি আছে যদি যে টাৱাং যাম, টাৱাং যাই ঘূৰি ফুৰিম, আকৌ হোটেলত থাকিম, টেনশ্যন নাই, হোটেল এভেইলেবল আছে। ময়ো ভাবিছিলোঁ হোটেল পাম নে নাই, ৰাতি 10টা বজাত আহিছোঁ ইয়াতে, তথাপিও হোটেল পাইছোঁ, হোটেল এভেইলেবল আছে, ন' টেনশ্যন, বিন্দাছ। তো এতিয়া মই ওলাম অলপ বাহিৰত ওলাই চাওঁ আৰু কেনেকুৱা দৃশ্য।
ভিডিঅ'টো কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব আৰু ভিডিঅ'টো যদি ভাল লাগে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। তো ধন্যবাদ।